নমস্কাৰ, মই মহিম বৰ্মন। মোৰ ইউটিউব চেনেল মহিম আৰ্টছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। আজি যিহেতুকে মোক অৰ্জুন দাই এটা কল কৰিলে, অৰ্জুন দাই কল কৰি ক'লে যে মহিম ভাই তই আহি যা, আজি যেনেকৈ ফ্ৰম আছামৰ জাহিদ ভাই বিজনীলৈ আহি আছে। তো মই গ'লোঁ, তাতে লগ কৰিলোঁ। বহুত ভাল পাওঁ। জাহিদ ভাই আজি বিজনীত উপস্থিত হৈছে, খুবেই ভাল লাগিল, তাক লগ কৰিলোঁ, খুবেই ভাল লাগিল। আৰু এই ভিডিঅ'ৰ যোগেদি মই অৰ্জুন ভাইটো মানে তাৰ ইউটিউব চেনেল অৰ্জুন ভাইটো মানে অৰ্জুন দালৈ বহুত ধন্যবাদ। মহিম বৰ্মা আৰু ইয়াক কি ৰাজবংশীৰ সংস্কৃতি, ঠিক আছে, গামোচা, ঠিক আছে, ইয়াক কিন্তু একদম মানে চিনাকি সকলোৰে যে এই ৰাজবংশী আমাৰ প্ৰথমতে বেয়া নাপাওঁ দেই, ৰাজবংশী মই বহুত ভাল পাওঁ আৰু নিজে ক'ব পাৰোঁ। নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে হ'ব কিজানি। মই জাহিদ আৰু আপোনালোকে আজি চাই আছে মহিম আৰ্টছ। তো মোৰ লগত আছে মহিম দা। মহিম দা আপোনাৰ নাম? মহিম বৰ্মন। ক'ৰ পৰা আহিছে আপুনি? বিজনীৰে হয়। প্ৰথমতেতো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মহিম দাই মোক মানে শুভেচ্ছা দিছিলে, এয়া চাব পাৰিছে, সম্বৰ্ধনা জনাইছিলে এটি ৰাজবংশীৰ সাংস্কৃতিক গামোচাৰে। তাৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু মহিম আৰ্টছ এনেকুৱা আৰ্ট কৰে, যদি আপোনালোকে এবাৰ চেক কৰে নহয় মহিম আৰ্টছ, গতিকে সকলোৱে অকণমান জাষ্ট ছাপোৰ্ট কৰক। নিজৰ ফেচ দেখুৱাই নেকি আপুনি? ফেচ দেখাইছে ন? ফেচ দেখা আপোনালোকে চিনি পাইছে কিজানি মহিম আৰ্ট। গতিকে সকলোৱে যিদৰে ফ্ৰম আছামক অতি কম সময়ৰ ভিতৰতে 1 লাখ ছাবস্ক্ৰাইব কৰি দিছিলে, ঠিক তেনেকৈ আপোনালোকে প্লিজ মহিম আৰ্টছক 10,000 কৰি দিয়ক। আৰু মহিম আৰ্টছ মোৰ লগত এতিয়া লগ কৰিছে, বহুত ভাল লাগিলে। মই বহুত কথা শুনা পালোঁ তেওঁলোকৰ লগত, তেওঁলোকৰ কিছুমান আৱেগ আছিলে। কৰি দিম মই যিমানখিনি পাৰোঁ তেওঁলোকক এডভান্স